আজি আইতাৰ এমাহ সম্পূৰ্ণ হৈছে ঢুকুৱা, গতিকে আজি এমহীয়া অনুষ্ঠান ভাগ কৰা হৈছে। আইতাৰ আত্মাৰ সদ্গতিৰ কাৰণে ভকতসকল আহিছে। মই আপোনালোকক দেখুৱাই আছোঁ। আৰু কীৰ্তন ঘোষা পাঠ কৰিছে, ভকতে নামো ধৰিব পঢ়ি কিনে। তেওঁ ভকতসকল কথা পাতি আছে, কীৰ্তন ঘোষা পাঠ কিনে লগতে ব্যাখ্যা কৰি দিছে। বহি ভিডিঅ' এটা কৰিছোঁ, ইয়াতে বহু আমাৰ গীতা পঢ়িছে নে কীৰ্তন পঢ়িছে? কীৰ্তন পাঠ। আজি মানে প্ৰথম সৃষ্টি হয়, যেতিয়া বৈকুণ্ঠত কিছু চিন্তা কৰে। মোৰো এবাৰ যুদ্ধ চাবলৈ মন যায়, যুদ্ধ কি বস্তু যে নাই চিন্তা কৰে মোক আকৌ ভিৰ লাগিব নহয়। সেই মুখ্য পায়স যিটো বিচাৰি দিয়ে আনকতো নোৱাৰিব হ'ব। এতিয়া আজি প্ৰথম দৈত্য তেওঁলোকে প্ৰথম দৈত্য দেই দৈত্যৰ বংশৰ সৃষ্টি তেতিয়া আমাৰ ভাইসকলে কিবা ককাজনে সকলো কথা ব্যাখ্যা কৰি আজিলৈ নাযায় আমাৰ গাঁৱৰ মুখিয়াল আৰু ভিতৰত আমাৰ ঘৰৰ পৰিয়ালৰ মানুহখিনিয়ে যা যোগাৰ কৰি আছে দুপৰীয়া আহাৰৰ কাৰণে। ইয়াতে মাহ প্ৰসাদ কোমল চাউল দিয়া হ'ব। আজিটো কি বস্তু ইংৰাজী পি এম বুলি কয়, প্ৰস্তাৱনা কৰে। যিকোনো বস্তু পি এম বুলি প্ৰস্তাৱনা থাকে, তাৰপিছত বুজি পঢ়িব পাৰে কাৰ্যসূচী যে যিটো ইংৰাজীতে বেলেগ বস্তু আছে, এতিয়া সংবিধান বুজি বুজি পায় প্ৰশ্ন পি এম বুলি এইবিলাক বস্তু সদায় আজিতো জানিব লাগিব। আমি চাৰিটা অধ্যায়ত খুব ভালকৈ জানো, গোটেই ভাগৱত বস্তু তাতে সোমায় মূলখিনি। হেৰাম পৰিলানি ভয় পাইলা পীড়কে উল্লাস ভক্ত প্ৰহ্লাদক প্ৰভু কৰিলা আশ্বাস বামন স্বৰূপে উদিতিৰ বাক্য পালি ইন্দ্ৰ কথাপিলা চলে বলি কলিকালি সমক আক্ৰমিলা চৰণ গংগা কেতিয়া উঠিব দিব, কেতিয়া কোন সময়ত গংগা অৱতাৰটো ধৰি আছে কোন সময়ত আমাৰ দেউতা আজি গংগা প্ৰসাদ দিলে গংগাৰ নাম লৈ বটু ৰূপ লৈছে লৈছিল, বটু ৰূপত দিছে, বটু ৰূপত বটু তাদের ফালৰ পৰা বিষ্ণু কেতিয়াও গংগা আহিছে, তেতিয়াহে আমাৰ যিটো গংগা আহিছে বটু ৰূপত বোলে দি দিছে। লাই দিয়া বাহিৰত ভিতৰত দুপৰীয়া পনীৰ দালি। ইফালে আমাৰ ঘৰৰ ওচৰৰ বৌয়ে পুৰি ভাজি আছে, পূৰা কামত লাগি আছে, ঘাম বিয়পি গৈছে তথাপিও কাম চলি আছে। এয়া আমাৰ আইতা ইফালৰ পৰা সিফাল কৰি আছে। আমাৰ আজি জীয়া মাইনায়ো কাম কৰিছে, পূৰা একদম আটা লাড্ডু একদম ফুটবল বনাই আছে ন জীয়া মাইনা, হয়নে? এইফালে মাহীয়ে চাহ মাৰি আছে না।
সমস্ত